হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে বিজ্ঞান জগতৰ কিছুমান আহিবলগীয়া প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। মিনিমাম আজি আপোনালোকক মই 50ৰ পৰা 60টা বিজ্ঞান জগতৰ কুৱেশ্যন আৰু এনচাৰ আগবঢ়াই দিম। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পাই। ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আজি বিজ্ঞান জগতৰ আপোনালোকক প্ৰশ্ন কিছুমান দি যাম। তো ইয়াৰ নিশ্চয় আপোনালোকে দেখা পাইছে। প্ৰথম প্ৰশ্নটো হৈছে, কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি? কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি? ইয়াৰ উত্তৰটো হৈছে 1063 চেণ্টিগ্ৰেডত সোণ গলাব পাৰি। প্ৰশ্ন নম্বৰ 2, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম হাইপ'ক্লৰাইড। তাৰপিছত ছ'ডা পানীত কি এচিড থাকে? উত্তৰটো হৈছে কাৰ্বনিক এচিড। তাৰপিছৰটো প্ৰশ্ন হৈছে, ফেনাইল প্ৰকৃততে এবিধ এচিড। এই এচিড কি হয় বাৰু? তো ইয়াৰ উত্তৰটো হৈছে যে কাৰ্বক্সিলিক এচিড। তো ফেনাইলৰ প্ৰকৃত এচিডটো হৈছে কাৰ্বক্সিলিক এচিড। তাৰপিছত হৈছে, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হৈছে ছ'ডিয়াম ক্লৰাইড। এইটো সকলোৱে জনা প্ৰশ্ন। সাধাৰণ নিমখৰ ৰাসায়নিক নাম ছ'ডিয়াম ক্লৰাইড। তাৰপিছৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি? গধুৰ মৌলবিধ হৈছে ইউৰেনিয়াম। তাৰপিছৰ প্ৰশ্ন হৈছে, ষ্টেইনলেছ ষ্টীল অৰ্থাৎ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয়? উত্তৰটো হৈছে নিকেল, লো আৰু ক্ৰমিয়ামৰ সংমিশ্ৰণত ষ্টেইনলেছ ষ্টীল প্ৰস্তুত হয়। তাৰপিছৰ প্ৰশ্ন আছে, চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি? চক পেঞ্চিলৰ ৰাসায়নিক সংকেতটো হৈছে কেলছিয়াম কাৰ্বনেট। তো চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি? এইটো খুব সহজ প্ৰশ্ন। ইয়াৰ উত্তৰটো হৈছে কেলছিয়াম কাৰ্বনেট। তাৰপিছৰ প্ৰশ্ন হৈছে, কিছুমান কাঁচৰ পাত্ৰত সুন্দৰ ছবি আদি অঁকা থাকে। কাঁচত এনে ছবি আঁকিবলৈ এবিধ বিশেষ এচিডৰ সহায় ল'বলগীয়া হয়। এই এচিডবিধ কি হয়? তো কিছুমান কাঁচৰ পাত্ৰত আমি দেখোঁ যে কিমান সুন্দৰ সুন্দৰ ছবি আঁকা থাকে, তাত এটা এচিডৰ সহায়ত এই ছবিখিনি অঁকা হয়। সেই এচিডটোৰ নাম কি? এই এচিডটো হৈছে হাইড্ৰক্লৰিক এচিড। তাৰপিছত প্ৰশ্ন, প্লাষ্টিকৰ মূল ভাগ দুটা কি কি? প্লাষ্টিকৰ দুটা ভাগ আছে, আমি সকলোৱে জানো। ভাগ দুটা হৈছে থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোচেটিংছ প্লাষ্টিক। তাৰপিছৰ প্ৰশ্ন, কি কি ৰাসায়নিক পদাৰ্থৰ সংযোগত নাইলন তৈয়াৰ কৰা হয়? তো নাইলনৰ কথাটো সেনেকুৱা ধৰণৰ হয়, কি কি ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ পিছত নাইলন প্ৰস্তুত হয়। ইয়াতে 50টা এডিপিক এচিড আৰু 50টা হেক্সামিথিলিন ডাই এমিনৰ সহযোগত নাইলন তৈয়াৰ কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে, টেৰিলিন কাপোৰৰ নাম আমি প্ৰায়ে শুনি থাকোঁ। এই টেৰিলিন কিদৰে তৈয়াৰ কৰা হয়? উত্তৰটো হৈছে গ্লাইকল আৰু টেৰিথিয়লিক এচিডক একোডাল মালাৰ দ্বাৰা সজাই টেৰিলিন তৈয়াৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্ন হৈছে, আজিকালি পলিষ্টাৰ শব্দটো প্ৰায়ে শুনা যায়। পলিষ্টাৰ শব্দটো প্ৰায়ে শুনা যায় বা আমি ব্যৱহাৰো কৰোঁ। এই পলিষ্টাৰ আচলতে কি হয়? এই পলিষ্টাৰ হৈছে এলকহল আৰু এচিডৰ সংযোগ। তো পলিষ্টাৰ এলকহল আৰু এচিডৰ সংযোগ হয়। তাৰপিছত প্ৰশ্ন আহিছে, আমি ব্যৱহাৰ কৰা কৰ্পূৰ এবিধ গছৰ পৰা পোৱা যায়। সেই কৰ্পূৰ গছৰ কোন অংশৰ পৰা পোৱা যায়? তো কৰ্পূৰ গছৰ যিকোনো অংশৰ পৰাই তৈয়াৰ কৰিব পাৰি। তো প্ৰশ্নটো এনেকুৱা নহয়, আমি ব্যৱহাৰ কৰি থকা কৰ্পূৰ গছৰ পৰাই তৈয়াৰ কৰা হয়, কিন্তু গছৰ কোন অংশৰ পৰা পোৱা যায় বুলি ক'লে আমি গছৰ সকলো অংশৰ পৰা ইয়াক প্ৰস্তুত কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্ন, তামোল পাণৰ দোকানবোৰত পাণ ৰঙা কাপোৰেৰে কিয় ঢাকি ৰাখে? এইটো খুব সহজ প্ৰশ্ন, কিন্তু বহুতে নাজানেও। আচল কথাটো কি, পাণবোৰ সতেজ কৰিবলৈ। কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্ৰিয়া অইন ৰঙতকৈ কম। যদি ক'লা থ'লেহেঁতেন তেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ ফলত পাণখিনি নষ্ট হৈ গ'লহেঁতেন। গতিকে ৰঙা ৰংটোৱে এইখিনি হ্ৰাস কৰে। তাৰ পিছৰ প্ৰশ্ন, কাক আধুনিক ৰসায়নৰ পিতৃ বুলি কোৱা হয়? উত্তৰটো সকলোৱে জানে, এণ্টনি লেভিচিয়াৰক। তাৰ পিছৰ প্ৰশ্ন, সচৰাচৰ বায়ুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে? এইটোতো একদম সহজ প্ৰশ্ন, শতকৰা 21 ভাগ। এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু প্ৰশ্নই চতুৰ্থ বৰ্গৰ পৰীক্ষাত অহা দেখা যায়।
পিছৰ প্ৰশ্নলৈ গৈছোঁ, কোনবিধ গেছক নিষ্ক্ৰিয় গেছ বোলা হয়? আৰ্গন গেছক। তাৰ পিছৰ প্ৰশ্ন, চেতনাশক ক্লৰফৰ্মৰ আৱিষ্কাৰক কোন? আৰু জেমছ চিম্পছন 1847 চনত তেওঁ আৱিষ্কাৰ কৰিছিল। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ যে কাঁহৰ বাচন বৰ্তন আমি বহুতে ব্যৱহাৰ কৰোঁ। কাঁহ দৰাচলতে কি কি ধাতুৰ মিশ্ৰণ? তো কাঁহ কি কি ধাতুৰ মিশ্ৰণ বুলি ক'লে আমি ক'ব লাগিব যে তাম আৰু টিনৰ মিশ্ৰণৰ ফলত কাঁহ উৎপন্ন হয়। তাৰ পিছৰ প্ৰশ্ন, সাধাৰণ কড়াচিঙাত ব্যৱহাৰ হোৱা টটিংচাৰ অফ আয়োডিন কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে এলকহলত আয়োডিনৰ দ্ৰব্য মিলাই টটিংচাৰ অফ আয়োডিন তৈয়াৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্ন, ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্যবিধৰ নাম কি? তো আয়োডিন সকলোৱে জানে। আৰু এনেকুৱা ধৰণৰ PDF পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিছৰ প্ৰশ্ন, পানী, গাখীৰ, কেৰাচিন তেল, টাৰ্পিন তেল এইকেইটাৰ ভিতৰত কোনবিধত অক্সিজেন গেছ সহজে দ্ৰৱীভূত হয়? এই গোটেইকেইটাৰ ভিতৰত টাৰ্পিন তেলতে অজন গেছ সহজে দ্ৰৱীভূত হয়। অজন গেছ সহজে দ্ৰৱীভূত হয়। তাৰ পিছৰ প্ৰশ্ন, ৰসায়ন শাস্ত্ৰ চৰ্চাৰ আদিৰ যুগক কি নামেৰে জনা যায়? উত্তৰটো হৈছে এলকেমি নামেৰে। তাৰ পিছৰ প্ৰশ্ন, বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিক এজেণ্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয়? উত্তৰটো হৈছে ডিটাৰজেণ্ট। যিয়ে বস্তু পৰিষ্কাৰ কৰে তাক ৰসায়নত ডিটাৰজেণ্ট বুলি কোৱা হয়। ডিটাৰজেণ্ট অণুৰ মূৰৰ অংশ আৰু নেজৰ অংশ দুটাৰ বিশেষ নাম দুটা কি কি? আমি ডিটাৰজেণ্ট সকলো ব্যৱহাৰ কৰোঁ, কিন্তু ডিটাৰজেণ্টৰ দুটা নাম আছে, মই কৈ দিছোঁ নামটো। ডিটাৰজেণ্ট অণু এটাৰ মূৰৰ অংশৰ নাম হাইড্ৰফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্ৰফ্লৰিক নেজ। প্ৰথমটো হৈছে হাইড্ৰফিলিক, তাৰপিছত হাইড্ৰফৰিক। তাৰ পিছৰ প্ৰশ্ন, ডিটাৰজেণ্টেৰে কাপোৰ ধোৱাৰ সময়ত এক বিশেষ বিদ্যুৎ শক্তি সৃষ্টি হয়, যাৰ বাবে কাপোৰৰ মলি দূৰ হয়, সেই বিদ্যুৎবিধ কি? তো আমি কাপোৰ ধোওঁতে আমি অনুভৱ নকৰোঁ, কিন্তু এবিধ কাৰেণ্টৰ সৃষ্টি হয়। সেই কাৰেণ্টবিধ হৈছে স্থিৰ বিদ্যুৎ, যাৰ ফলত কাপোৰত লাগি থকা লেতেৰাবোৰ আঁতৰি যায়। তাৰ পিছৰ প্ৰশ্ন, কাঠ পেঞ্চিলৰ কলা পদাৰ্থবিধ দৰাচলতে কি? উত্তৰটো হৈছে কাৰ্বন আৰু ক্লেৰেচিষ্ট গ্ৰেফাইট। তাৰপিছত খাৰ বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ কি কি? তো খাৰ বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ হৈছে পটাছিয়াম নাইট্ৰেট, এঙাৰ আৰু ছালফাৰ। এই তিনিবিধ প্ৰয়োগ কৰা হয়। পিছৰ প্ৰশ্ন, ব্ৰঞ্জৰ মূৰ্তিৰ কথা আমি প্ৰায় শুনি থাকোঁ। এই ব্ৰঞ্জনো কি কি ধাতুৰ মিশ্ৰণ? এই ব্ৰঞ্জ হৈছে টিন আৰু তামৰ মিশ্ৰণ। প্ৰশ্ন, মানুহে এবাৰত নিশাহত কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ এৰে? প্ৰায় 3.7 ভাগ, 3.7 ভাগ মানুহে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। তো কিমান ডিগ্ৰী উত্তাপত বায়ুক জলীয় অৱস্থালৈ নিব পাৰি? সেইটো সকলোৱে জানে, 200 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপত জলীয় বাষ্প হৈ যায়। তাৰপিছত তাম আৰু ৰূপৰ কোনবিধ ধাতু ৰূপ গধুৰ হয়? সকলোৱে জানে। নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হ'ব পাৰে? ৰঙা ৰঙৰ ধোঁৱা সৃষ্টি হ'ব পাৰে। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ আমি, কাক অধাতু মৌল বুলি কোৱা হয়? অধাতু মৌল হৈছে কাৰ্বন। তাৰ পিছত লাফিং গেছৰ কথা আমি আটাইয়ে জানো। এই গেছবিধৰ ৰাসায়নিক নামটো কি? তো লাফিং গেছৰ ৰাসায়নিক নাম হৈছে নাইট্ৰাছ এচিড। দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি? এইটো হৈছে লেক্টিক এচিড। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ পাতল গেছবিধৰ নাম কি আৰু ইয়াক কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল? আটাইতকৈ পাতল গেছবিধ হৈছে হাইড্ৰজেন গেছ। ইয়াক ইংলেণ্ডৰ বিজ্ঞানী হেনৰী কেভেণ্ডিছে 1766 চনত আৱিষ্কাৰ কৰিছিল। পাতল গেছ হৈছে হাইড্ৰজেন আৰু ইয়াক হেনৰী কেভেণ্ডিছে 1766 আৱিষ্কাৰ কৰিছিল। আচ্ছা, বৰণো নাই, গোন্ধো নাই, অথচ অতি প্ৰয়োজনীয় গেছবিধ নাম কি? সেইবিধ হৈছে অক্সিজেন গেছ। কেতিয়া কোনে নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল? 1772 চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰাদাৰফৰ্ডে নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল। সোণ গলাব পৰা এচিড দুবিধৰ নাম কি? সোণ গলাব পৰা এচিড দুবিধ হৈছে, আগৰ প্ৰশ্নত দিয়ে থৈছোঁ, যে নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড। অক্সিজেন গেছৰ আৱিষ্কাৰক কোন? অক্সিজেন গেছৰ আৱিষ্কাৰক জোচেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কিলি। পৃথিৱীত এতিয়ালৈ কিমানবিধ মৌল আৱিষ্কাৰ হৈছে? পৃথিৱীত বৰ্তমানলৈকে 106 বিধ মৌল আৱিষ্কাৰ হৈছে। প্ৰশ্ন, তাৰপিছৰ প্ৰশ্ন, কেলছিয়াম আৰু পটাছিয়াম আৱিষ্কাৰদ্বয় কোন? কেলছিয়াম আৰু পটাছিয়ামৰ আৱিষ্কাৰক দ্বয় বুলি ক'ব নোৱাৰি, একেজনেই হয়। তেওঁ হৈছে হামফ্ৰে ডেভি। কেলছিয়াম আৱিষ্কাৰ কৰিছিল আৰু তেখেতেই পটাছিয়ামো আৱিষ্কাৰ কৰিছিল। অক্সিজেনৰ উতলাংক কিমান? অক্সিজেনৰ উতলাংক হৈছে 182.976 চেণ্টিগ্ৰেড। পিতল কি কি ধাতুৰ সমষ্টি? পিতল হৈছে তাম আৰু 10টা ধাতুৰ সমষ্টি।
তাৰ পিছৰ প্ৰশ্ন আছে ৰূপৰ উতলাংক কিমান? ৰূপৰ উতলাংক হৈছে 960.5 ডিগ্ৰী চেণ্টিগ্ৰেড। তাৰপিছত আছে পৰমাণুবাদ সূত্ৰ আৱিষ্কাৰক কোন? পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰক জন ডেল্টন। ফছফৰাছ পুৰিলে ওলোৱা বগা বৰণৰ ধোঁৱাবিধৰ নাম কি? ফছফৰাছ পুৰিলে বগা ধোঁৱাবিধৰ নাম হৈছে ফছফৰাছ পেণ্টস্কাইট। বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া এই তিনিটা ৰঙৰ কোনবিধে বিপদ সংকেত বুজায়? উত্তৰটো হৈছে হালধীয়া।